30,000 টকা পিকত খৰচ কৰে তেনেহ'লে 50,000 দি দানা কাৰণে ৰাখিব লাগিব। হয়। তেনেকুৱা ঔষধ মই বহুত মেডিচিন ব্যৱহাৰ কৰা হ'লোঁ। কোনো ব্যক্তি হ'লে যোগাযোগ কৰিব। বিল্ড আছে, বিল্ড আছে। নেক্সট বেষ্টত এইটো ভিডিঅ' হ'ব। ইয়াৰ এইজনী নাই এইটো বৰ হয়, এইটো বৌ মানে ইয়াৰ কাৰণে এখন আৰু মই তাক মাজতে কওঁ কোনো ব্যক্তিয়ে নিপুল জানে পিক ফাৰ্মিঙৰ নিপুল চিষ্টেমটো লাগে দেখাই দিওঁ নিপুলটো। এই নিপুলটো মই অনলাইনত আনি নিজে পস্তাইছোঁ। নিপুল অনলাইনৰ নিপুলবিলাক বহুত টাইট হয়, পানীটো কম মিলাই। মই নিপুলকেইটা থৈ আহিলোঁ একচুৱেলি। এনেকৈ মই গুৱাহাটীৰ পৰা মগাইছোঁ, গুৱাহাটী ডাঙৰ ফাৰ্ম এখনৰ পৰা। গুৱাহাটীৰ পৰা যিটো মই মগাওঁ একদম নিপুলটো নৰম, পানীও বহুত বেছি ওলায়। কিন্তু অনলাইনৰ নিপুলবিলাক বহুত টাইট হয়, পানী কম ওলায়, নিপুলটো টাইট হয়, ৰেটটো বেছি। অনলাইনত চাব গ'লে ৰেটটো মই চোৱা মতে 200 ওপৰত আছে। এতিয়া মই য'ৰ পৰা আনো তাতে ৰেটটো অলপ কম, মানে আপোনাৰ 30% কম হয়। 30% কম আৰু এতিয়া আপোনাৰ ডেলিভাৰী দিব, ডেলিভাৰী চাৰ্জটো নিজে ভৰিব লাগিব। নিপুল আনিব হ'লে 10টাকৈ প্লাছ আনিব লাগে, তেতিয়া সৰহকৈ আনিলে কম ৰেটত পোৱা যায়। এজন যদি নিবনুৱা যুৱকে যদি ফাৰ্ম খুলিব বিচাৰে 15,000 বা 20,000 মানত আপোনাৰ গাহৰি ফাৰ্মৰ বাহিৰে আপোনাৰ কি ফাৰ্ম খুলিব পাৰি? এতিয়া মই এইটো মানে কি মই ক'বলৈ কোনো এইটো কথা নহয়, মানে যোন ব্যক্তিয়ে যিটো খোলে এইটো কথা নাই। কিন্তু মোৰ মতে গাহৰি ছাবজেক্টটো এনেকুৱা হয়, যদি গাহৰি ফাৰ্ম খোলে, বাকী মই ক'ম কি ফাৰ্ম খোলাৰ কথা। পিকৰ ছাবজেক্টটো এনেকুৱা, আপুনি যদি 20,000 টকা পিকত খৰচ কৰে তেনেহ'লে 50,000 দি দানা কাৰণে ৰাখিব লাগিব। হয়। তেনেকুৱা নহয় মই 20,000 টকা গাহৰি কিনিলোঁ, মই এমাউণ্ট একো নাই, 10,000 টকা মই সেইটো দানা কাৰণে ৰাখিছোঁ, এনেকৈ কৰি লাভত খোলা নাই। আপুনি 50% যদি পিক কিনে, আপুনি 80% পইচা ৰাখিব লাগিব খোৱাবৰ কাৰণে, সেইটো মেইন পইণ্ট। কিন্তু মই নিজে পস্তাইছোঁ, ময়ো ৰাখিছিলোঁ কিন্তু মই নিজে পস্তাইছোঁ, বহুত অসুবিধা হৈ গ'ল। কিন্তু পিকৰ ছাবজেক্ট সেইটো হয়। আৰু বাকী আপুনি এতিয়া দিনত আপুনি লোকেল মুৰ্গী কৰিব পাৰে। লোকেল মুৰ্গী বেষ্ট। এতিয়া আপুনি লোকেল মুৰ্গী এনেকুৱা হয়, আপোনাৰ 2.5-3 মাহত মেক্সিমাম 800 গ্ৰাম 900 গ্ৰাম হৈ যায়। লোকেলৰ ৰেটটো ডিমাণ্ড আছে। এতিয়া কাটাটো আপোনাৰ 440, হ'লচেল এতিয়া মেক্সিমাম আপোনাৰ 320 এনেকুৱা ৰেট হৈ থাকিব। ব্ৰইলাৰ মোৰ মতে ব্ৰইলাৰ ফাৰ্মটো অলপ ৰিক্সিয়ে হয়। ব্ৰইলাৰ ফাৰ্ম বহুত মডেলটো ৰিক্সো হয়। লোকেলটো ইমান মডেলটোও নহয়, আৰু লোকেলক ইমান মেডিচিনৰ দৰকাৰ নাই। মোৰ মতে লোকেলটো ভাল। লোকেল হওক, সোণালী হওক, দুয়োটাই ভাল। মেডিচিন আছে এইফালে ন? মেডিচিন বহুতখিনি মই ষ্টকত ৰাখিছোঁ। এইটো কিহৰ এইটো আপোনাৰ? এইটো পানী প্ৰেছাৰ নিপুল। মানে মই ফাৰ্ম ধৰোঁ যে, ফাৰ্ম দিলে এইটো মানে লগাই লওঁ। এতিয়া লগোৱা নাই, মোৰ পাইপডাল ফাটি যায়, এটা নৰম পাইপ কাৰণে। হেভি পাইপ লগালে এইটো লগাম। বহুতো এতিয়া আপোনাৰ মেডিচিন কি মেডিচিন দিয়া মই বহুত মেডিচিন ব্যৱহাৰ কৰা হ'লোঁ। কোনো ব্যক্তি হ'লে যোগাযোগ কৰিব। যোগাযোগ মানে এনেকুৱা মই পণ্ডিত নহয়, একচুৱেলি এনেকুৱা মই পণ্ডিত নহয়, মানে মই নিজে যিটো প্ৰেক্টিকেল কৰিছোঁ, মই নিজে সেইটো কৰিছোঁ। আজি আগত যেনেকৈ আপোনাৰ মেনলেক্স প্লাছ, মই এইবিলাক আনি থৈ দিছোঁ খালি, এতিয়া মই ব্যৱহাৰ কৰাই নাই। এদিন এটা কৰিলোঁ নেকি, আছে এইবিলাক মানে এতিয়া মেনলেক্স প্লাছ মই এইবিলাক ব্যৱহাৰ নকৰোঁ। মই কৰোঁ এটাই অক্সিটেট্ৰাচাইক্লিন, এইটো ব্যৱহাৰ কৰোঁ, এইটো এণ্টিবায়'টিকতে কৰোঁ। আৰু বাকী বহুতখিনি মই তেনেকুৱা এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ। আপোনাক আৰু এটা কথা সুধিব ওলাইছোঁ, এটা সৰু গাহৰি পোৱালি একদিনত আপোনাৰ কিমান কেজি বা দানা খাব? সৰু গাহৰি পোৱালি বুলি কওঁতে মই এটা ইয়াত আছে এতিয়া, এইখিনি দুমাহ 10 দিন হৈছে, এতিয়া ৱেটটো আপোনাৰ কিমান মান আহিছে? মোৰ ৱেটটো এদিন নিজে পাইছে, এইখিনি পোৱালি মেক্সিমাম 15 কেজি প্লাছ আছে। দিনটোত এতিয়া আপোনাৰ কিমান কেজি দানা? বেছি নাখায়, এতিয়া এটা পোৱালি দিনটোত 150 গ্ৰাম দানা খাব, 2 টাইম দিলে 300 গ্ৰাম দানা খাব। 300 গ্ৰাম। এতিয়া যিমানে দিয়ে সিমানে খাব, এতিয়া এটা লিমিট আছে। এইটো হয়তো যিসকলে ড্ৰাই ফিড ব্যৱহাৰ কৰি আছে, তেওঁলোকে জানে কমাৰ্চিয়েল ড্ৰাই ফিড সিমানটো ব্যৱহাৰ কৰিব পাৰে, সেইটো তেওঁলোকে জানে। যিসকলে নাজানে সেইটো মানে কি জানি লোৱাটো ভাল। ফাৰ্মাৰ এজনৰ লগত মানে কমাৰ্চিয়েল যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ জানি লোৱাটো ভাল। এতিয়া যদি এই পোৱালটোৱে আপোনাৰ 150 গ্ৰাম দানা খায়, তাক যদি 300 গ্ৰাম দিয়ে, আপোনাৰ 200 গ্ৰামটো এনেই যাব বা 150 গ্ৰামটো এনেই যাব। এইটো সিহঁতে খোৱা খাই দিব, এতিয়া তোমাৰ পায়খানাৰ লগত গোবৰ লগত উলিয়াই দিব, মানে এইটো এনেই খাই দিব। এতিয়া যিমানটো ধৰা সেইটোহে দিব লাগে, লিমিট আছে, লিমিট আছে আপোনাৰ? লিমিট আছে। অভাৰ দিলে অভাৰে খাই দিব। এতিয়া এইটো মই এতিয়া 3 কেজি 3 কেজি খাই দিব। কেজি 3 কেজি যদি এক টাইমত দিওঁ 3 কেজি খাই দিব। ইয়াৰ লিমিট আছে মেক্সিমাম 2 কেজি এক টাইমত 1 কেজি 200 গ্ৰামৰ পৰা মানে 2 টাইম মিলাই 2.5 কেজি দানা। 2.5 কেজি দানা। তেতিয়া আপুনি দিনটো 6 কেজি দিয়ে 6 কেজি খাই খাব পাৰিব। খোৱাত খাব, যিমান দিয়ে তাৰমানে সিমানে খাব, সিমানে খাই দিব। খাব এলনি কৰিব, কিন্তু এটা লিমিট আছে, লিমিটত দি ৰাখিব লাগে। লিমিটত দি ৰখাব লাগে, দি ৰাখিব লাগিব, এটা হিচাপত দাম হ'ব, হিচাপত দানা। মই মাকো ইভিনিং কৰিম আৰু 15-20 দিনৰ পিছত সিপিনে আছে মাকো ইভিনিং কৰিম।
পাৰ্ট হ'ব সেইটো ব্ৰিডিঙৰ পাৰ্ট হ'ব মানে ইয়াতে পোৱালি উইনিং কৰাৰ পিছত তালৈ ঘূৰি যাব ফেটেনিং হ'লে আৰু যিখিনি ব্ৰিডিঙত থাকে গিলছিল মই ৰাখিম ইয়াত ৰখাব আৰু ইয়াত ৰাখিম ফেটেনিংটো টোটেলি পাৰ্ট তাত যাব একেলগে ফেটেনিং চাবজেক্ট নাথাকিব মই ফাৰ্মত আছে মই নিজৰ মোৰ বনাওঁ